দৰং দেৱতাসকলৰ ৰংগভূমি নামে খ্যাত এই অঞ্চলটিয়ে কোচ ৰজাসকলৰ নেতৃত্বত মধ্যযুগীয় অসমৰ ৰাজনৈতিক দৃশ্যপটত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হয়। উত্তৰে ভূটান পাহাৰ, পূবে পাঁচ নৈ, পশ্চিমে বৰনদী আৰু দক্ষিণে মহাবাহু ব্ৰহ্মপুত্ৰই চুই থকা দৰং ভূমিৰ ভৌগোলিক সীমাৰেখা কেন্দুকলাই, হৰিহৰ বিপ্ৰ, ৰাম সৰস্বতী, সুকবি নাৰায়ণ দেৱ আদি প্ৰসিদ্ধ কবিসকলে দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত নিজৰ সৃষ্টি সাধনাৰে দৰঙী লোক সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। প্ৰবাদ আছে যে দৰঙী কলাসাধক কেন্দুকলাইৰ অনুপম ৰাগত নৃত্যৰতা হৈছিল দেৱী কামাখ্যা আৰু সুৰসাধক সৰ্বানন্দ ব্যাসৰ মেঘমল্লাৰ ৰাগত মেঘেৰে আন্দোলিত হৈছিল আকাশ। হাৰংগ ৰাগৰ মৰ্মস্পৰ্শী তানত নামি আহিছিল মুখলধাৰ বৰ্ষা। যজ্ঞাদি কৰ্মত পৌৰাণিক বলি প্ৰথা পৰিহাৰ কৰি বৈদিক সীমাৰ ভিতৰত বাসুদেৱ শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰাৰ সময়ত ব্যাস ওজাপালিয়ে ব্যাসগীত পৰিৱেশন কৰে। ব্যাসগীতত পৰিৱেশন কৰা ৰাগসমূহৰ ভাৱৰ গভীৰতা, স্বৰৰ তীব্ৰতা, তাল মান অনুসৰি ইয়াক উচ্চাংগ সংগীত অৰ্থাৎ শাস্ত্ৰীয় সংগীতৰ সৈতে তুলনা কৰিব পাৰি। দৰঙী ৰাইজৰ বুকুৰ আপোন এই থলুৱা গীত মাত, নৃত্য অভিনয়ে ফুটাই তোলে তেওঁলোকৰ হাঁহি কান্দোন, সুখ দুখ আৱেগ অনুভূতিবোৰ। সুকবি নাৰায়ণ দেৱৰ দ্বাৰা ৰচিত তথা তেখেতৰ নামেৰেই প্ৰসিদ্ধ গীত পদ্যসমূহক সুকনানী ওজাপালিয়ে মনসা পূজা বা মাৰৈ পূজাৰ সময়ত পৰিৱেশন কৰে। পূজাৰীৰ মন্ত্ৰ আৰম্ভ হোৱাৰ লগে লগে ওজায়ো মনসা বন্দনা আৰু বেউলা লক্ষীন্দৰৰ কাহিনী শ্ৰীৰাগ, ঝুলনা, মল্লাৰ, ভৈৰৱী আদি ৰাগৰ আধাৰত গীতৰূপে গাই যায়। সুকনানী ওজাপালিৰ সৈতে পৰিৱেশিত হয় দেওধনী আৰু ইয়াৰ লগত থাকে জয়ঢোল, ভোৰতাল বাদন। সেয়েহে দুয়োটা অনুষ্ঠান সুকীয়া সুকীয়া বুলি ক'ব নোৱাৰি। দেৱদাসী নৃত্যৰ সৈতে সামঞ্জস্য থাকিলেও দেওধনীৰ নৃত্য ভংগীমা, সাজপাৰসমূহ বৈশিষ্ট্যপূৰ্ণ। প্ৰকৃতিক অনুকৰণ কৰি মানুহে জীয়াই থাকিবলৈ, কৰ্ম কৰিবলৈ চেষ্টা কৰে। সংস্কৃতিৰ আধাৰো প্ৰকৃতি। সেয়া হয়তো সৃষ্টি হৈছিল নৃত্যবাদ্য সুৰসমলয়। মেঘৰ গৰ্জন, ধুমুহাৰ তাণ্ডৱ পৰিলক্ষিত কৰিয়ে গঢ়ি তোলা হৈছিল ঢোলৰ দৰে প্ৰাচীনতম বাদ্য। দৰঙী লোকসংস্কৃতিটো বিশেষভাৱে সমাদৃত লোকবাদ্য বৰঢোল, ঢেপা ঢোল আদিৰ ব্যৱহাৰৰ কথা অথৰ্ববেদত উল্লেখ আছে। থলুৱা বাদ্যসমূহৰ ভিতৰত অন্যতম আকৰ্ষণীয় অনুষ্ঠান হৈছে বৰঢোল। প্ৰায় 15 কেজি ওজনৰ বৃহৎ ঢোল বজাই বৰঢুলীয়া শিল্পীসকলে কচৰত, ব্যায়াম, বান্দৰ পুতলা নাচ আদিৰ সহায়ত বহুৰঙী কলা সম্ভাৰ প্ৰদৰ্শন কৰে।
ঢেপা ঢোল দৰঙৰ একক অনুষ্ঠান ৰূপে খ্যাত ঢেপা ঢুলীয়া অনুষ্ঠান অসমৰ আন ঠাইত দেখিবলৈ পোৱা নাযায় চুঙাৰ দৰে একোটা দীঘল ঢোলৰ এমূৰে পানী ভৰাই বজোৱা ঢোলটোৰ গঠনশৈলী সঁচাকৈয়ে অনন্য পানী থকা বাবে বজোৱাৰ সময়ত ই ঢেপ ঢেপ শব্দ কৰে সেয়েহে ইয়াক ঢেপা ঢোল বোলা হয় চেও তাল মান গীত আদিৰে পৰিৱেশন কৰা ঢেপা ঢোল বিয়া সবাহ উৎসৱ পাৰ্বণ আদিত অপৰিহাৰ্য পৰিবেশ্য কলা পৰম্পৰাই দৰঙৰ কলাকৃষ্টিক বৈচিত্ৰ্য প্ৰদান কৰিছে কালি হৈছে দৰঙৰ অন্যতম লোকবাদ্য ইয়াৰ বাদকজনক কালিয়া বুলি কোৱা হয় উত্তৰ ভাৰতীয় বাদ্য চেহনাই হতে যথেষ্ট মিল থকা সত্ত্বেও কালিয়া একক আৰু অনুপম কালিয়া বৰঢোলৰ সৈতে অনুষ্ঠানবোৰত পৰিৱেশিত হয় যথেষ্ট কষ্ট আৰু সাধনাৰ প্ৰয়োজন হোৱা হেতুকে কালিয়া এতিয়া বিলুপ্তপ্ৰায় এই সংক্ৰান্তত আপুৰুগীয়া বাদ্যটিৰ একমাত্ৰ জীৱিত শিল্পীগৰাকীয়ে এইদৰে কয় নতুন এতিয়া বৰ্তমান শিকাব হোৱা নাই ডিচি ছাৰৰ লগত যোগাযোগ কৰি বাজাও দুটা বনাই দিলোঁ আনি থকাই আছে ঘৰত শিকা মানুহ পোৱা নাই কোনো নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সৃষ্ট অংকীয়া ভাওনাৰ হতে মিল থকা দৰঙীত থলুৱা অনুষ্ঠান হৈছে খুলীয়া ভাওনা ষোড়শ শতিকাৰ শেষ ভাগত লেচাকনীয়া গোবিন্দ আটয়ে দৰঙৰ পশ্চিম অঞ্চলত প্ৰতিষ্ঠা কৰা খতৰা সত্ৰৰ পৰাই প্ৰথম খুলীয়া ভাওনাৰ প্ৰচলন হয় বুলি জনা যায় খুলীয়া ভাওনাৰ বিষয়বস্তু মহাভাৰত ৰামায়ণৰ ওপৰত আধাৰিত হ'লেও ইয়াত অংকীয়া নাটৰ দৰে কঠিন শৃংখলা আৰু সাহিত্যিক গুণাৱলী আদি পৰিলক্ষিত নহয় এই জয়জৰ হাতৰ পৰা কোনে ৰক্ষা কৰে তোৰ এই ৰঙাটো ভয় নকৰ আহা ছয়তানি কোন কৰে সামুক ৰক্ষা কৰা ৰক্ষা কৰিবলৈ কোন আহিব ছয়তানি বৰালি কোন বৰা এই রে আমাৰ এই দৰঙত এই বহু দিনৰ পৰাই আমাৰ শংকৰী কলা বিচিত আধাৰত আমাৰ এই খুলীয়া ভাওনা চলি আছে ইয়াত এটা কথা এটা আছে এই আপাৰ আছামত যিবিলাক ভাওনা হয় তাত বজাৱলী ভাষাত হয় কিন্তু আমাৰ এই দৰঙত আমাৰ এই মৌলৰীয়া ভাষা বা অসমীয়া ভাষা এইটো আমাৰ ব্যৱহাৰ হয় আৰু আন আন ঠাইত অৰ্থাৎ আপাৰ আছামৰ ফালে এই যিবিলাক ভাওনা হয় আমি জানাত তেওঁলোকৰ মানে এই যি ভাও দেখুৱাই সেই ভাওবিলাকত মানে এই প্ৰকৃতিৰ ভাও অৰ্থাৎ তিৰোতাৰ ভাওটো মানে পুৰুষে দেখায় কিন্তু আমাৰ ইয়াত আমাৰ এই ধৰ্মীয় কলা কৃষিত আমাৰ ঠাই বিশেষে এতিয়া আমাৰ ইয়াতে আমাৰ যিবিলাক মহিলাৰ ভাও সেই মহিলাৰ ভাওবিলাক মহিলাই দেখুৱায় আৰু পুৰুষৰ ভাওবিলাক পুৰুষে দেখুৱায় এইখিনি আমাৰ পাৰ্থক্য আছে আমাৰ মহৌখুন্দা এটা প্ৰতীকধৰ্মী আনন্দানুষ্ঠান আঘোণ মাহত জাৰ নমাৰ লগে লগে কলৰ তল বা বাঁহৰ তল আদিত লুকাই থকা মহবোৰক খেদি পঠিয়াই মানুহক অপায় অমংগলৰ পৰা মুক্ত কৰাই এই অনুষ্ঠানৰ উদ্দেশ্য
এই বস্তুটো জীয়াই ৰাখিব বিচাৰোঁ হ'লেও এই বস্তুটো বজাই ৰাখিব হ'লেও আমাৰ কিছুমান সুবিধাৰ প্ৰয়োজন থাকে যেনে ধৰক দেশপাতিৰ কথা থাকে আৰু আমাৰ এটা সংগঠন লাগে আজিকালি ল'ৰাবিলাকে তাৰমানে অলপ ষ্টেণ্ডাৰ্ড হৈ গৈছেতো এই বস্তুটোত তাৰমানে সিমান এটা আগ্ৰহ কৰিব নিবিচাৰে তথাপি আমি আমাৰ যিটো দল আছে এইকেইজনক আমি এটা মানে অশেষ চেষ্টাৰে তাৰমানে সংগঠনটো বজাই ৰাখিছোঁ সামাজিক জীৱন যাপন আচাৰ ব্যৱহাৰ ৰীতি নীতিৰ পদ্ধতি আৰু জাতীয় চেতনাই হৈছে সংস্কৃতি সময় বাগৰিছে সলনি হৈছে জীৱন যাত্ৰা সলনি হৈছে চিন্তা চৰ্চাৰ দিশ বয়সৰ লগে লগে দৰঙী কলাক সাধকসকলেও অনুভৱ কৰিছে অনাগত দিনবোৰত দৰঙী কলাকৃষ্টিৰ হ'ব পৰা পৰিৱৰ্তনখিনি কিন্তু সকলোতকৈ পৰিতাপৰ বিষয় এই যে নতুন প্ৰজন্ম আৰু তেওঁলোকৰ মাজত থকা প্ৰভেদখিনিয়ে এতিয়াও জন্ম দিব পৰা নাই বিপুল সংখ্যক দৰঙী কলাকুশলী অতীজৰে পৰা নিজ দায়িত্ববোধেৰে কলা পৰম্পৰা ৰক্ষা কৰি আজি জীৱনৰ বিয়লি বেলাত উপনীত হোৱা জ্যেষ্ঠ শিল্পীসকলে অনুভৱ কৰিছে এক বৃহৎ সাংস্কৃতিক অনিশ্চয়তা তেওঁলোকৰ সন্মুখত এটি ডাঙৰ প্ৰশ্ন আমাৰ পিছত কোন ৬৮ বছৰ হ'ল আৰু বয়স আৰু কিমান আমি হেৰি কৰি থাকিম বয়োবৃদ্ধ এই শিল্পীসকলৰ সৰহভাগেই হৈছে সাধাৰণভাৱে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰা চহালোক প্ৰায়সকলেই নিৰক্ষৰ আৰু আৰ্থিকভাৱেও দুৰ্বল তথাপিও উচ্চ নিচ জাতি ধৰ্ম পৰিহাৰ কৰি তেওঁলোকে একক প্ৰচেষ্টা আৰু নিৰলস সাধনাৰে আঁতত ৰাখিছে সাংস্কৃতিক পৰম্পৰা আমি শিকাইছোঁ এতিয়া আমাৰ গাঁৱক শিকাইছোঁ কিন্তু আমি ফলৱতী হ'ব পৰা নাই কাৰণ এটা হ'ল ইয়াৰ ফলৱতী হ'ব নোৱাৰা কাৰণটো হ'ল আজিকালি প্ৰত্যেকৰ ঘৰতে ল'ৰা ছোৱালী পঢ়া শুনা টিউশ্যন দিয়া কিবা কৰা এনেকুৱা ধৰণৰ কথা তেওঁলোকে কিছু ল'ৰা ছোৱালী আমি আনিব পৰা নাই দুই এজন আনিছোঁ কিন্তু বেছিভাগ শিক্ষাৰ ফালে আগবাঢ়ি গৈছে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্ৰাণ লাভ কৰা দৰঙী কলাই ইমান দিনৰ পিছতো দৰঙৰ চাৰিসীমা ভেদি সাৰ্বজনীন মৰ্যাদা লাভ কৰিব নোৱাৰা বাবে নীৰৱ সাধক এইসকল কলাকুশলীয়ে লাহে লাহে উৎসাহ হেৰুৱাই পেলোৱাটো পৰিলক্ষিত হৈছে সাংস্কৃতিক অনিশ্চয়তা ভেদি এওঁলোকক সকাহ দিব পাৰে একমাত্ৰ নতুন প্ৰজন্মই দৰঙী কলা সংস্কৃতিৰ বিষয়ে মোৰ বিশেষ এটা লাভ আছে যেনেকৈ আমি ঘৰৰ ওচৰে পাজৰে হোৱা বিভিন্ন দৰঙীয়া সাহিত্য দৰঙীয়া কৃষ্টি সংস্কৃতিবিলাক দেখি আহিছোঁ আৰু কোনোবাই শিকালেও আমাৰ শিকিবলৈ এটা বিশেষ ইচ্ছা আছে যদি কোনোবাই আমাক যদি শিকাব ইচ্ছা কৰে তেতিয়াহ'লে আমি শিকিব পাৰে আগ্ৰহী হৈ আছোঁ কোনোবাই শিকালে শিকিব বিচাৰোঁ উচ্চ শিক্ষা প্ৰতিযোগিতাৰ দৌৰত নামি পৰা স্বত্তেও দৰঙৰ নতুন প্ৰজন্মসকলৰে একাংশই দেখুৱাইছে আশাৰ ৰেঙনি নতুন প্ৰজন্মক দুখ দিলে নহ'ব সময়ৰ সতে খাপ খুৱাই উচিত সাংস্কৃতিক পৰিৱেশ এটা সৃষ্টি কৰি তেওঁলোকলৈ আগবঢ়াই দিলে নচামে আদৰি নোলোৱাৰ কোনো প্ৰশ্নই নুঠে প্ৰয়োজন জ্যেষ্ঠ শিল্পীসকলৰ মাজত পুনৰ উৎসাহ ঘূৰাই অনা আৰু নতুন চামৰ মাজত জাতীয় চেতনা বৃদ্ধি কৰা স্কুল কলেজত এক পাঠ্যক্ৰম ৰূপে অন্তৰ্ভুক্ত কৰি দৰঙী কলাক গৱেষণাৰ পৰ্যায়লৈ নিবলৈ দৰঙী ৰাইজে ল'ব লাগিব উচিত পদক্ষেপ আৰু গুৰুদায়িত্ব তেতিয়াহে বৰ্তমানেও আলোকৰ অপেক্ষাত থকা জ্যেষ্ঠ শিল্পীসকলৰ ওঠত বিৰিঙিব প্ৰাপ্তিৰ হাঁহি আৰু ভৱিষ্যত প্ৰজন্মই লাভ কৰিব গঠনমূলক দৃষ্টিভংগীৰে কলাকৃষ্টিৰ ধ্বজা বহন কৰি আগুৱাই যাবলৈ জীৱন যাত্ৰাত এক প্ৰশস্ত সাঁকো পোকাতে পারলো